মৰ্ণিং এভৰিৱান পুনৰবাৰ স্বাগতম জনাইছোঁ আন এটা নতুন ভিডিঅ'লৈ আৰু আজি ভিডিঅ'টো একেবাৰে ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছোঁ। এতিয়া 7:30 বাজিছেহে আৰু আজি ৰাতিপুৱা সোনকালে গা ধুলোঁ, গা চা ধুই আজৰি হ'লোঁ। এইফালে চাওক ইমান ৰ'দ ওলাইছে, এনেকুৱা লাগিছে যে দেখাত মানে 11-12টামান বাজিলে নিচিনা লাগিছে। বহুত বেছি ৰ'দ আৰু এইখিনিত ৰ'দ নাই। মই অকণমান দেৰি ৰৈছোঁ, হাজবেণ্ড এইমাত্ৰ ওলাই গ'ল আৰু মই বাহিৰলৈ ওলাই আহিছিলোঁ। সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো বাহিৰৰ পৰা আজি আৰম্ভ কৰি দিওঁ। সোনকালে গা পা ধুই আজৰি, আধা কাম আজি শেষেই হ'ল। আধা কাম মানে কি, বেলেগ কামবোৰ আছে, সামৰা মেলা কামবিলাক আছে, ঘৰ চৰ সামৰা নাই, সেইবোৰ কৰিবলৈ আছে। গা ধুলোঁ আৰু আজি মানে থাৰ্ছডে হয় আৰু থাৰ্ছডে মই সোনকালে কাম কৰোঁ। ঘৰ মোচা হৈ গ'ল, সৰা মোচা আৰু গা ধোৱা হৈ গ'ল, পূজা কৰিলোঁ। থাৰ্ছডে মই আচলতে একো নোখোৱাকৈ পূজা কৰোঁ আৰু সেইকাৰণে সোনকালে গাটো ধুই লওঁ, নহ'লে ভাল নালাগে। সেইটো কাৰণে তেনেকৈ চাই থাকিব দিনটোত কি কৰোঁ কি নকৰোঁ দেখাই থাকিম আৰু চাই কেনেকুৱা লাগিলে শেষত জনাবলৈ নেপাহৰিব। এতিয়া আহিলোঁ ভিতৰলৈ মই, আৰু ইমান ৰ'দ দেখিছেই, বাহিৰত থাকিব নোৱাৰি। মই ৰ'দত নাছিলোঁ বাৰু, ওলাই যাওঁতে হাজবেণ্ড ওলাই যাওঁতেহে বাহিৰলৈ ওলাই গৈছিলোঁ। আৰু আপোনালোকক কথা এটা কওঁ বুলি ভাবিছোঁ আৰু মোৰ মনটো অকণমান হেপ্পী ফিল হৈ আছে আজি। কথাটো হ'ল, মই ইয়াৰ আগৰ ভিডিঅ'টোত কৈছিলোঁ যে মই ফ্ৰাইডে ঘৰলৈ যাম আৰু হাজবেণ্ডে পাৰ্মিশ্যনটো পালেই। কাইলৈ হ'ল ফ্ৰাইডে আৰু কাইলৈ মই ঘৰ যাম। এটা দিনৰ কাৰণে হ'লেও মাহঁতৰ লগত ভালকৈ থাকিবলৈ পাম। এটা দিন মানে কি আৰু কাইলৈ পাম আৰু কাইলৈতো গৈ পাওঁতে এটা দিন যোৱা নিচিনাই হয় আৰু পৰহিলৈ থাকিবলৈ পাম আৰু ছানডেটো ঘূৰি আহিম। কিন্তু মনটো ভাল লাগি আছে। ৰাতিপুৱা শুই উঠিয়ে মনত পৰিছে কাইলৈ এইটো সময়ত মই গৈ থাকিম, তেনেকুৱা ধৰণকৈ মনত পৰিছে। মই এইটো কৰি থাকিম আৰু বহুত ভাল লাগি আছে মনটো। এতিয়া যাম, কাপোৰখিনি সামৰি ল'মগৈ। কাপোৰ সামৰিবলৈ আছে, সামৰা নাই। তাৰপিছতে সৰু সুৰা কাম কেইটামান আছে, কেলেকি ৰাতিপুৱা কামবোৰ কৰা নহয়। মই হাজবেণ্ড ডিউটিলৈ যোৱাৰ পিছতহে কামবোৰ কৰোঁ আৰু তাৰপিছত মই যাম ব্ৰেকফাষ্ট কৰিবলৈ, কেলেকি মই ব্ৰেকফাষ্ট কৰাই নাই এতিয়ালৈকে। ব্ৰেকফাষ্ট কৰি আজৰি হৈ ক্লাছ আছে, টিউশ্যন এটা আছে, সেয়া কৰি ল'মগৈ। চাই থাকিব আপোনালোকে। খিনি থৈ দিয়া আছে, জাপিব লাগিব। সামৰা নাই আচলতে, কালি গধূলি ধোৱা কাপোৰো ৰাতিপুৱালৈকে শুকাই আছে কিছুমান। গধূলি যিটো গা ধোৱা কাপোৰ ৰাতিপুৱালৈ এয়া শুকাই আছে, গৰমতে শুকাই আছে। এইখিনি সামৰি মেলি লওঁ, তাৰপিছত ক্লাছটো কৰিমগৈ। এইমাত্ৰ ক্লাছ কৰি আজৰি হ'লোঁ, ব্ৰেকফাষ্টো কৰিলোঁ, ক্লাছো কৰিলোঁ। ভাবিলোঁ অকণমান দেৰি বহোঁ আৰু আপোনালোকৰ লগত কথাও পাতোঁ। ইমান গৰম লাগিছে নহয়, পূৰা ঘামি গৈছোঁ মই। এইফালে ঘাম ওলাইছে। বৰ অশান্তি লাগে গৰমৰ দিনকেইটা আৰু বনাবলৈও মন নাযায়, কি বনাম নিচিনা লাগে। অলপ পিছত যাম মই লাঞ্চ ৰেডি কৰিবলৈ, কি বনাওঁ আৰু গৰমত খাবও মন নাযায়, অকল টেঙা খাব মন যায়। আজি পিছে আমাৰ ভেজে হয় আৰু গৰমত যে দিনত একদম ভেজে খাবলৈ মন যায়। দিনত মানে কি, গৰমত হাজবেণ্ডে ভাল পায় সেইকাৰণে আনে মাছ মাংস, বেয়া পাওঁ বুলি নহয়, ভাল পাওঁ, কিন্তু গৰমৰ বাবে আচলতে বেছি খাবলৈ মন নাযায়। আৰু এতিয়া যাওঁ, কি বনাওঁ ভাবোঁগৈ, কি বনাওঁ পাত্তাই পোৱা নাই। কি বনাওঁ আৰু আজি ইমান গৰম লাগিছে নহয়। এইফালে আমি খাবলৈ লৈছোঁ এতিয়া, আৰু এয়া হ'ল ভাতকেৰেলা ভাজি আৰু কুন্দুলি ভাজি, আৰু এইফালে লৈছোঁ তিয়ঁহ চালাড আৰু পদিনা চাটনি। এইফালে হ'ল মিক্স দাইল। এই আমাৰ এনেকৈ চিম্পলকৈ ভাত খাই আজৰি হ'লোঁ। ইমান গৰম লাগিছে নহয়, অলপ দেৰি ফেনৰ ওচৰত বহিছোঁ আহি, আৰু আজি ৰেষ্ট নকৰোঁ বুলি ভাবিছোঁ। সেইদিনা মই কৈছিলোঁ আপোনালোকক মোৰ ভণ্টিৰ বাৰ্থডে আছিলে 20 জুলাইত, আৰু কাইলৈ যিহেতু আমি যাম, মই ভাবিছোঁ তাইৰ কাৰণে কেক এটা বনাই লৈ যাম, ছাৰপ্ৰাইজ। অকণমানকৈ তাই গম পায় বাৰু, কিন্তু হ'লেও ছাৰপ্ৰাইজ নিচিনাকৈ। আৰু তাই এক্সামত আচলতে পৰীক্ষা চলি আছিলে, তাই BEd কৰি আছে, পৰীক্ষা চলি আছিলে আৰু পৰীক্ষা চলাৰ কাৰণে মিমিয়ে মোক দিগদাৰ কৰি আছে, এইফালে চাই আছোঁ। সেইকাৰণে পৰীক্ষা চলি থকাৰ কাৰণে মানে কি হ'ল, বাৰ্থডেটো চেলিব্ৰেট কৰিব পৰা নাই আৰু এইটো পৰিস্থিতিটো চেলিব্ৰেট কৰিবও নোৱাৰে। আৰু কি হয়, বেকাৰীৰ পৰা কেক আনিও কটা হোৱা নাই এইবাৰ। সেইকাৰণে ভাবিছোঁ কেক এটা বনাই লৈ যাওঁ, মোৰ মৰমৰ ভণ্টিজনীয়ে ভাল পাব। অলপ পিছত যাম, অলপ দেৰি ফেনৰ ওচৰত বহি ৰেষ্ট কৰি লওঁ। ৰেষ্ট মানে কি, কেতিয়াবা অকণমান দেৰি শুওঁ, টোপনি নকৰিলেও। আজি সেইটো নকৰোঁ, দেৰি হ'ব আৰু সেইকাৰণে বনাম। আৰু গধূলিলৈ কাম কেইটামানো আছে। যিমানে যাবলৈ হ'লে মানে কি হয়, এইটো কৰিবলৈ আছে, সেইটো কৰিবলৈ আছে, এইটো নিবলৈ আছে, সেইটো নিবলৈ আছে, অকণমান এক্সাইটমেণ্টত থাকোঁ মই, সেইটো কথা।
এতিয়া যাম অলপ পিছত বনাবলৈ, অলপ দেৰি বহি লৈছোঁ। এইটো শুই আছে, এইটো পকা তেনেকৈয়ে শুই থাকে। মিমি মিউ অকণমান লৰাই দিছে, নেগুৰডাল লৰাই দিছে। সেইয়া ই পকাৰ ঠাণ্ডাটো এনেকৈ লৈ লৈ এনেকৈয়ে শুই থাকে। মিমি মিমি ঐ ঐ ঐ ঐ ঐ ঐ ঐ। কেকটো উঠাই থৈ আহিলোঁগৈ, কিন্তু এতিয়া আকৌ টিউশ্যন এটা আছে, সেইটো কৰি ল'ব লাগিব। কৰি মেলি পেলাই আকৌ গধূলি কিবাকিবি সামৰা সেইবোৰ কাম আছে আৰু কৰি লওঁগৈ টিউশ্যনটো জল্দি জল্দি। হেল্ল' এভৰিৱান, গুড ইভিনিং। অথনিৰ পৰা এতিয়াহে ভালেমান সময়ৰ পাছত মই গা পা ধুই আহিছোঁ অলপ আগতে, আৰু কেকটো বনালোঁ। কেক বনাই ইমানেই গৰম লাগিলে নহয়, গাটো ধুই দিলোঁগৈ। কেকটো দেখাম বাৰু, একেবাৰে চিম্পলকৈ কেক এটা বনাইছোঁ, আৰু বহুত স্পেচিয়েল হয় এই কেকটো মোৰ কাৰণে, কেলেকি মই এইটো ভণ্টিৰ কাৰণে বনাইছোঁ। দেখাম বাৰু এতিয়া। এইটো কেকটো বনালোঁ মই, আৰু মই মৰমতে তাইক মানৱ বুলি কওঁ, মানৱ মানে মাইনা, আৰু সেইকাৰণে মই মানৱ লিখি দিলোঁ। এইটো মোৰ ফালৰ পৰা ছাৰপ্ৰাইজ হয়, সেইকাৰণে এনেকৈ লিখিছোঁ। অলপমান জাপি ল'লোঁ। এইফালে মোৰ বেগ ৰেডি, নহ'লে কাইলৈ ৰাতিপুৱা টাইম নহ'ব, আৰু সোনকালে যাম যিহেতু, সেইকাৰণে বেগ এইফালে ৰেডি কৰিলোঁ ঘৰলৈ যাবলৈ। আৰু এইফালে হাজবেণ্ডে চকী এখনৰ ওপৰত থৈ দিছে, আমি তেতিয়া নিজৰ নিজৰ বেগ লৈ যাম। বেগ ৰেডি। কেকটো কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাব। আৰু আজি ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ বুলি ভাবিছোঁ, কাইলৈ ঘৰলৈ যাম। ঘৰলৈ যাওঁতে নিশ্চয় ভিডিঅ' কৰিম আৰু আপোনালোকক দেখাম। তেন্তে আজি ভিডিঅ'টো ইমানতে মই শেষ কৰিম বুলি ভাবিছোঁ। ভিডিঅ'টো যদি চাই ভাল লাগিলে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, আৰু কাষত থকা বেল আইকনটো টিপি অল কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে অতি সোনকালে চাবলৈ পাই থাকে। তেনেহ'লে আজিলৈ বাই বাই, গুড নাইট।